খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু আজি আমি দুয়োজন ওলাইছোঁ বজাৰ কৰিবলৈ, মানে লগত মাও যাব, ছোৱালীজনীকো লৈ যাম। পাৰখোৱা যাম আৰু পাৰখোৱা গৈ বজাৰ কৰিম। তো আপোনালোকক দেখুৱাম কিনো বজাৰ কৰোঁ। তো ভিডিঅ'টো চাব শেষলৈকে, আৰু যদি ভাল পাই লাইক কৰি জনাব। তো ব'লকচোন আজি দেখুৱাম আপোনালোকক বজাৰ কি বজাৰ কৰি আনো আমি। আমি এতিয়া আহি পালোহি মেখেলা চাদৰৰ দোকান। তো মেখেলা চাদৰ এযোৰ লওঁ বুলি ভাবিছোঁ, ল'লে মই পিছত দেখুৱাম। আৰু এতিয়া আমি এনেই চাই আছোঁ, আপোনালোকে চাওকচোন কোনটো কাপোৰ ভাল লাগিছে ক'ব। মায়ে মই চাই আছোঁ বোৱা কাপোৰ চাব বিচাৰিছিলোঁ, বোৱা কাপোৰ নাই, সেই এযোৰে আছে, সেইবাবে আমি নাচালোঁ মানে। আৰু বাকীবোৰ এয়া চাই আছোঁ এতিয়া কি পচন্দ হয়। মোৰ পৰা বস্তু লৈ যাব, বেলেগ দোকানত ট্ৰাই কৰিব, 200 টকা 250 টকা ডিফাৰেঞ্চ নাথাকে না। নতুনে আনা কোনটো কাপোৰ লাগিব, কোনটো?